নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি এটা নতুন পিঠাৰ ৰেচিপি লৈ আহিছোঁ। ফুলা ফুলা তেল পিঠা বা ধূপ পিঠা বুলি কোৱা হয়। আৰু এইটো বনাবলৈ কি লাগে আৰু মই কেনেকৈ বনাওঁ আপোনালোকক শিকাম। এয়া মই ভাত খোৱা চাউলৰ গুড়ি কৰি লৈছোঁ মিক্সিত। এয়া ভাত খোৱা চাউলৰ পিঠাগুড়ি মই লৈছোঁ 4 কাপ লৈছোঁ। আৰু গুড়খিনি মই অলপমান এনেকৈ পগাই লৈছোঁ। লাগিলে এইখিনি যদি নাতে মই আৰু অকণ পানী মিক্স কৰি ল'ম। এয়া নিমখ অকণমান লৈছোঁ আৰু এইটো খোৱা চ'দা। এইখিনি চব মই একেলগে গুলি ল'ম। এইখিনি এনেকৈ গুলি লৈছোঁ। দেখিছেনে কেনেকুৱা হৈছে? এইখিনি এনেকুৱাই হ'ব লাগিব। এইটো এনেকৈ মই আৰু অকণমান গুলি ল'ম। এয়া এতিয়া এইখিনি মই অলপ সময় থৈ দিম। আধা ঘণ্টামান সময় মই এনেকৈয়ে ৰাখি দিম। এইখিনি এয়া আধা ঘণ্টাৰ পাছত দেখিবলৈ এনেকুৱা হৈ গৈছে। এতিয়া এইখিনি মই তেলত ফ্ৰাই কৰিম। এয়া এতিয়া মই লোহাৰ কেৰাহী এটা বহাই লৈছোঁ আৰু ইয়াতে ৰিফাইন তেল দি দিম গৰম হ'বলৈ। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই এটা এটাকৈ এইখিনি ভাজিম। এনেকৈ এতিয়া এটা এটাকৈ মই গোটেইখিনি ভাজি ল'ম। এয়া হৈ গ'ল। এইটো এয়া ধুনীয়া ধুনীয়া ফুলা ফুলা তেল পিঠা, মালপোৱা বা ধূপা পিঠা হৈ গ'ল। আপোনালোকেও বিহু আহিছে, বনাই খাব পাৰে। খুব সহজতে বহুত টেষ্টি লাগে খাই। বিহু বুলি বনাই খাব।